মা ক'ৰ পৰা আহিলা? মইনা, আমি তোমাৰ বিয়া ঠিক কৰি আহিলোঁ। মোৰ বিয়া ঠিক কৰি আহিলা? মোক নুসুধাকে? তোমাক কাৰ লগত বিয়া দিব লাগে নালাগে সেয়া আমি সিদ্ধান্ত ল'ম, তুমি নহয়। চাওক মা, মই বেলেগৰ লগত বিয়া নহওঁ, কাৰণ মই বেলেগ ল'ৰাক ভাল পাওঁ। তুমি ভুলতো এইবোৰ কথা তোমাৰ দেউতাৰ আগত নক'বা, তেওঁ এইবোৰ একেবাৰে ভাল নাপায়। কাৰণ আমাৰ বংশৰ ছোৱালীবোৰক আমি অকল প্ৰতিষ্ঠিত, সন্মানীয় আৰু ধনী ঘৰতহে বিয়া দিওঁ। অকল ধনী ঘৰৰ ল'ৰা বুলিয়ে আপুনি আপোনাৰ ছোৱালীৰ বিয়া কৰাই দিব? জীৱন মোৰ, গোটেই জীৱন মই সেইজন ল'ৰাৰ লগত থাকিব লাগিব, তেন্তে সিদ্ধান্ত মোৰ হ'ব লাগিব। তোমাৰ বিয়া তাতেই হ'ব য'ত আমি ঠিক কৰিছোঁ। আমাৰ সন্মানৰ কথা আছে। মানুহে কয় মা দেউতা হেনো ভগৱানৰ ৰূপ হয়, কিন্তু আপোনালোকৰ দৰে মা দেউতাবোৰ এই পৃথিৱীৰ সকলোতকৈ স্বাৰ্থপৰ লোক হয়। কাৰণ আপোনালোকে অকল আপোনালোকৰ সন্মানৰ কাৰণে আপোনালোকে নিজৰ সন্তানৰ গোটেই জীৱনৰ সুখ কাঢ়ি লয়। অকল বাহিৰত ধৰ্ষণ হোৱাবোৰকে ধৰ্ষণ বুলি নকয়, কিছুমান মা দেউতাই নিজৰ ছোৱালীক ধৰ্ষণ কৰায়। এইবোৰ কি ফাল্টু কথা কৈ আছ? এজন অচিনাকি মানুহে আমাক জোকালে আপোনালোকৰ খং উঠি যায়, তেন্তে আপোনালোকে কিয় আপোনালোকৰ ছোৱালীক এজন অচিনাকি ল'ৰাৰ লগত বিয়া দি তাৰ লগত শুব পঠাই দিয়ে? আজি আপুনি মোক সেই অচিনাকি ল'ৰাজনৰ লগত বিয়া দি পঠাই দিব, আৰু বিয়া হৈ গৈ মই তাৰ লগত শুব লাগিব, যাক মই চিনাটো দূৰৰ কথা কেতিয়াও দেখাও নাই। তাত মোৰ মৰ্জি নাথাকিব, আৰু যিজনী ছোৱালীৰ মৰ্জি অবিহনে তাইৰ লগত শাৰীৰিক সম্বন্ধ কৰা হয় তাক ধৰ্ষণ বুলি কোৱা হয়। অকল সমাজ আৰু সন্মানৰ কাৰণে কাৰো জীৱনৰ সুখ কাঢ়ি লোৱা কাৰো অধিকাৰ নাই, সেয়া লাগে মা দেউতাই নহওক কিয়।